Hello friends, আজি আমি শিকিম বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ। ইংৰাজীত জ্যামিতিক মিনিং অফ দি জিৰোজ অফ এ পলিনোমিয়েল। তেনেহলে আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি উদাহৰণ এটা লওঁ যে এইটো এটা আমাৰ উদাহৰণ 1 নম্বৰ উদাহৰণটো আমি লৈছো যে y = 2x + 3। এইটো এটা বহুপদ হয়। তেনে ইয়াৰ শূন্যটো আমাৰ কি হ'ব আমি জ্যামিতিকভাৱে উলিয়াই চাম। আমি যদি এনেই উলিয়াই বিচাৰো তেনলে আমি কি কৰিব পাৰো আমি গাণিতিকভাৱে যদি উলিয়াব বিচাৰো আমি অতি সহজে উলিয়াব পাৰো। আমি y = 0 বুলি ধৰি ল'ব লাগিব। y = 0 বুলি ধৰি ল'লে আমি লিখিব পাৰিম = 2x + 3 বুলি আমি লিখিব পাৰিম। 2x + 3 যদি লিখো আমাৰ ইয়াত হ'ব 2x = আমাৰ কিমান হৈ যাব -3 হৈ যাব। তেনেহলে আমি x = আমাৰ আমি কি পাই যাম -3/2। এটো হৈ যাব এই বহুপদটোৰ শূন্যটো। কিন্তু আমি জ্যামিতিক অৰ্থ কি তাৰ আমি চাবলৈ বিচাৰিছো। তেনেহলে তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম কথাটো হ'ব যে আমি x ৰ বিভিন্ন মানৰ কাৰণে y ৰ মানটো কি হ'ব আমি চাম। x ৰ মান আমি ধৰি ললো -2। x ৰ মানটো আমি -2 বুলি ধৰি ললো। তেনেহলে আমাৰ y ৰ মানটো কি হ'ব আমি চাম। -2 যদি হয় তেতিয়াহলে আমাৰ y ৰ মানটো কি হ'ব আমি চাম। ইয়াত আমাৰ y = আমি লিখিব পাৰো 2 আৰু x ৰ মানটো আমাৰ কিমান দিলো -2 দিলো। তেনেহলে আমি ইয়াত লিখিম -2 + 3। এইটো কৰিলে আমি পাম 2 * -2 অৰ্থাৎ 2 * -2 আমাৰ হৈ যাব -4 আৰু +3 -4 + 3 যদি আমি কৰো তাৰমানে আমাৰ কিমান হৈ যাব -1। তেনেহলে আমি y ৰ জায়গাত কি লিখিব পাৰিম y ৰ জায়গাত আমি লিখিব পাৰিম -1 বুলি। এতিয়া আমি আকৌ x ৰ মানটা লৈ ললো। x ৰ মানটো আমি যদি শূন্য লওঁ y ৰ মানটো কি হয় আমি চাওঁ। এতিয়া আমি চাম যে y = 2 x ৰ মানটো 0 + 3। এতিয়া আমাৰ হৈ যাব y = 3। তেনেহলে আমি ইয়াত কি বুলি লিখিব পাৰিম y ৰ মানটো 3। আৰু এতিয়া আকৌ যদি আমি চাওঁ যে x ৰ মানটো আমি ললো 2 বুলি তেতিয়া আমাৰ y ৰ মানটো কি হ'ব চাম। তেতিয়া আমি যদি চাওঁ y = আমাৰ হৈ যাব 2 আৰু x ৰ মানটো আমি 2 লিখিম ইয়াত +3 অৰ্থাৎ আমাৰ হৈ যাব 2 * 2 4 + 3 মানে আমাৰ হৈ গ'ল 7। তেনেহলে আমি কি লিখিলো x ৰ মানটো 2 থাকোতে y ৰ মানটো আমাৰ কিমান হ'ব 7। আমি এটো পাই গলো। এতিয়া আমি কি কৰিম এটা গ্ৰাফ আঁকিম। গ্ৰাফ এডাল আমি বনাই চাওঁ আগতে। গ্ৰাফডাল আমি ড্ৰ কৰি লওঁ। আমি গ্ৰাফ এডাল এনেকৈ ড্ৰ কৰি ললো আৰু এতিয়া এই গ্ৰাফটোত আমি দেখাব লাগিব যে x আৰু y ৰ মানখিনি দেখাব লাগিব। এই দুটা জোৰ হৈ আছে নহয় জোৰকেইটা আমি ইয়াত আঁকি দেখুৱাব লাগিব। ইয়াত আমাৰ বিন্দু হিচাপত দেখাব লাগিব। তেনেহলে আমি প্ৰথমতে আমি x আৰু y নামাকৰণখিনি কৰি লওঁ। এই অক্ষৰডাল হ'ব আমাৰ x ৰ অক্ষ। এইটো আমাৰ x ৰ অক্ষ। এইফালে আমাৰ -x। এইটো আমাৰ হৈ যাব y ৰ অক্ষ আৰু এইফালে হৈ যাব আমাৰ -y। এনেকুৱা হ'ব। তেনেহলে ইয়াৰ আমাৰ বিন্দু কেইটা আমি আগত দি লওঁ। ইয়াত আমাৰ এইটো 0 হ'ব। ইয়াত x ৰ মানটো 1 2 3 4 5 6 এইদৰে আমাৰ এই মানখিনি ইয়াত ওলাই গৈ থাকিব। ইয়াত তোমালোকে গ্ৰাফটো দেখিছা হয়তো। ইয়াত আমাৰ -1 হ'ব, এইটো -2 -3 -4 -5 এনেকৈ যাব। আমাৰ ইয়াত হৈ যাব 1 2 3 4 5 6 এইটো আমাৰ হৈ যাব 7 মানে এইদৰে আহিব। ঠিক সেইদৰে ইয়াত হৈ যাব আমাৰ পইণ্টকেইটা আমি যদি চাওঁ 1 -1 হ'ব এইটো হ'ব -2 -3 -4 -5 এইদৰে আমি গ্ৰাফডাল আঁকি ল'ব লাগিব আগতে বা গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া আমি কি কৰিম x আৰু y ৰ বিন্দুকেইটা বহাই চাম। এতিয়া আমাৰ প্ৰথম কামটো হ'ব x আৰু y ৰ বিন্দুকেইটা। ইয়াত আমি x দেখিম যে -2 আছে তেনেহলে y আছে -1। x টো আমি -2 অৰ্থাৎ এই x ৰ অক্ষৰডালত আমি চাব লাগিব -2 ক'ত আছে। ইয়াত -2 আছে আৰু y ৰ অক্ষৰডালত চাব লাগিব আমাৰ -1 ক'ত আছে। এইফালে -1 আছে। তেনেহলে -2 এইটো হ'ব -2 এনেকৈ বনালো ইয়াত আৰু -1 এইটো হয় -1 ৰ পৰা এনেকৈ বনালো। ইয়াত য'ত কটাকটি কৰিছে সেইটো এটা আমাৰ বিন্দু বুলি আমি ক'ব পাৰোঁ। এই বিন্দুটো হ'ব আমাৰ -2 আৰু -1 ৰ বিন্দু। তাৰপাছত আমি চাম 0 আৰু 3 অৰ্থাৎ 0 বুলি ক'লে আমাৰ x ৰ পক্ষৰ 0 ইয়াতে হ'ল আৰু আমাক লাগে 3 y টো 3 তাৰমানে আমাৰ ইয়াৰ পৰা এনেকৈ কৰি 3 লৈ যাব। এইটো হ'ব। তেনেহলে আমাৰ আৰু এটা বিন্দু হ'ব এইটো।
আৰু তাৰপাছত আমাৰ আহিলে x ৰ মানটো 2 আছে আৰু y ৰ মানটো 7 আছে 2 আৰু 7 তাৰমানে আমাৰ x ৰ মানটো 2 ইয়াত হ'ল ইয়াত হ'ব আমাৰ x ৰ মানটো 2 আৰু y মানটো 7 যদি আমি চাওঁ আমি যাম 2 বা y মানটো 7 ইয়ালৈকে আহিব লাগিব ইয়ালৈকে আহিলে আমি এইটো হৈ গ'ল আমাৰ 2 আৰু এইফালে 7 এতিয়া আমাৰ এই পইণ্টটো হৈ যাব ইয়াত এতিয়া আমাৰ এই তিনটা আমি বিন্দু পালো এই তিনটা বিন্দু আমি জয়েন কৰি দিব লাগিব তিনটা বিন্দু আমি যোগ কৰি দিব লাগিব অৰ্থাৎ এইটোৰ লগত কানেকচন কৰি দিব লাগিব তিনটা বিন্দু যদি আমি কানেকচন কৰি দিও কেনেকুৱা হ'ব আমি চাওঁ তিনটা বিন্দু আমি যদি কানেকচন কৰো আমাৰ এইটো এনেকুৱা এটা লাইনডাল পাম দেখিছানে আমি এনেকুৱা এটা লাইন পাইছো ইয়াত আমি ক'ব পাৰিম এতিয়া এই যেটো ৰেখা আমি পাইছো সেই ৰেখাডাল হ'ব আমাৰ এই পলিনোমিয়াল ৰেখাডাল এই যেটো আমাৰ বহুপদ আছিল সেই বহুপদৰ কাৰণে পোৱা আমাৰ এটো ৰেখা এই ৰেখাডাল আমি যদি মন কৰো দেখিম যে x অক্ষৰ লগত কোট কটাকটি কৰিছে তেতিয়া আমাৰ যদি চাওঁ আমি ৰেখাডাল আসলতে আমাৰ এনেকুৱা হ'ল এটো হৈ গ'ল আমাৰ x অক্ষ আৰু এটো আমাৰ y এনেকুৱাকে আছে আৰু ৰেখাডাল এনেকৈ আছে ৰেখাডাল যেহেতু এনেকৈ আছে আমি দেখা পোৱা যাব যে এই ইয়াত কটাকটি কৰিছে তাৰ মানে ইয়াত কোট কটাকটি কৰিছে এই ইয়াত কটাকটি কৰিছে এই বিন্দুটোত কটাকটি কৰিছে তেনে ইয়াত এবাৰে কটাকটি কৰিছে x অক্ষৰ লগত সেইকাৰণে আমাৰ ইয়াত শূন্য কেইটা ওলাব এটাই ওলাব এই বহুপদটোৰ শূন্য এটা আমি এটা আগতীয়াকৈ পাই থৈছো এনেকৈ কৰি কিন্তু গ্ৰাফৰ সহায়ত বা জ্যামিতিক অৰ্থ হ'ব এইটোৱে যে ইয়াত কটাকটি কৰিছে তেনে এইটো হ'ব শূন্য তেনে ইয়াৰ শূন্যটোৰ মান কিমান আমি জানো যে ইয়াত যদি আমি গ্ৰাফটো ভালদৰে আকো তেতিয়া আমি ইয়াত গণনা কৰিলে আমি মানটো -3/2 পাম আৰু y ৰ মানটো শূন্য হ'ব তেনেহলে বহুপদৰ শূন্য মানে আমি জানোৱে যে y ৰ মানটো যেতিয়া শূন্য হ'ব তেতিয়া x ৰ মানটো কি হয় হেতুৱে হ'ব সেই x ৰ মানটোৱে হ'ব তাৰ এই বহুপদৰ শূন্যটো তেনেহলে আমি ইয়াত পালো যে জ্যামিতিক অৰ্থত আমি পালো যে এই বহুপদৰ শূন্যটো হ'ব এই ইয়াত x অক্ষৰ লগত কটাকটি কৰা বিন্দুটো ঠিক সেইদৰে আমি আৰু এটা উদাহৰণ চাওঁ এইটো এটা উদাহৰণ আছে এটো আমাৰ y = x² - 4x - 3x আছে এইটো এটা আমাৰ যেহেতু x² আছে আৰু এইটো আমাৰ কি এটা দ্বিঘাত বহুপদ আমি এটো দ্বিঘাত বহুপদ বুলি ক'ব পাৰো তেনেহলে ইয়াত আমি ঠিক সেইদৰে x আৰু y ৰ মানবোৰ যদি আমি বহাই যাওঁ তেতিয়া আমি ইয়াত এটা ৰেখা পাম বক্ৰৰেখা পাব পাৰো বা আমি সৰল ৰেখা পাব পাৰো আমি সেই ৰেখাডালে এই x অক্ষৰ লগত x অক্ষৰ লগত এটো x অক্ষ লগত কটাকটি কোট কৰিছে হেতু আমি চাব লাগিব x অক্ষৰ লগত যদি কেইটা কটাকটি কৰিছে হেতু চাব লাগিব তেতিয়া আমি গম পাই যাম যে ইয়াৰ শূন্য কেইটা আৰু কোট কৰিছে যদি আমি চাব পাৰো তেতিয়া আমি ইয়াৰ শূন্যৰ মান কেইটা উলিয়াব পাৰিম তেনলে এতিয়া আমি ইয়াত সংখ্যা কেইটামান বহাই চাব লাগিব আমি প্ৰথমতে বহালো x ৰ মানটো আমি বহালো -2 পাই আৰম্ভ কৰিলো -2 তেতিয়া আমাৰ y ৰ মানটো কি হ'ব আমি চাওঁ কৰি চাব লাগিব আমি ইয়াত কৰি চালে আমাৰ ওলাই যাব যে y = আমাৰ x ৰ মানটো -2 আছে -2 স্কয়াৰ হ'ব -3 এটা আমাৰ 4x আছে 4x - 3x আছে তেনেহলে আমাৰ হ'ব এইটো আসলতে আমাৰ 3x - 4 হ'ব লাগিছিল তেতিয়া নহলে এইটো একেটাই হৈ থাকিব তেনে এইটো আমি কি কৰিব লাগিব 3x - 4 কৰি দিও 4 এতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব ইয়াত আমাৰ x ৰ ভ্যালুটো আমি পালো -2 স্কয়াৰ মাইনাস আমি ইয়াত লিখিব লাগিব 3 ইনটু x ৰ জায়গাত আমি আকৌ লিখিব লাগিব -2 আৰু এফালে -4 অৰ্থাৎ আমি এটো যদি কৰি চাও আমি পাম 4 মাইনাস প্লাস হৈ যাব 6 -4 অৰ্থাৎ আমি পালো 6 তেনেহলে আমি কি লিখিব লাগিব ইয়াত x ৰ ভ্যালুটো 6 বুলি লিখিব লাগিব এতিয়া আকৌ আমি চাও x ৰ ভ্যালুটো আমি y ভ্যালুটো 6 বুলি লিখিব লাগিব এতিয়া আমি x ৰ ভ্যালু -2 পা -1 যদি লও -1 ললে আমাৰ কি হ'ব চাও -1 যদি লও তেতিয়া আমাৰ হ'ব y = -1 স্কয়াৰ -3 -1 -4 তেতিয়া আমি পাই যাম 1 + 3 -4 তাৰ মানে এটো হৈ যাব 0 তাৰ মানে আমি লিখিব পাৰিম এতিয়া y ৰ মানটো কিমান হ'ব 0 ঠিক সেইদৰে আমি বাকিবোৰো তেনেকৈ কৰিব পাৰিম তেতিয়া আমি x ৰ মানটো যদি 0 বহাও y ৰ মানটো হ'ব আমাৰ -4 x ৰ মানটো যদি আমি 1 বহাও y ৰ মানটো আমি পাইছিলো -6 হ'ব আকৌ 2 বহালে আমাৰ -6 পাও 3 বহালে আমি -4 পাও
4 যদি আমি বহাও তেতিয়া আমি পাম 0 আৰু 5 বহালে আমি পাম 6 এই ক্ষেত্ৰত এতিয়া আমি এই গ্ৰাফত এই গোটেই বিন্দুকেইটা বহাই চাব লাগিব গ্ৰাফত আমি বহাই চাও তেনেহলে গ্ৰাফত যদি আমি বহাই চাও আমি চাম যে -2 আৰু 6 আছে তেনেহলে ইয়াত আমাৰ x ৰ মানটো -2 এইটো হ'ব আৰু 6 হ'ব এইটো তাৰ মানে এই পইণ্টটো হ'ব তাৰ মানে আমি কি কৰিব লাগিব -2 এইটো এফালে আহিলে -2 আৰু এইটো আহিলে আমাৰ 6 এন ইকুৱেল টু -2 আৰু 6 তাৰ পাছত আমাৰ আহিলে পইণ্টটো হ'ব আমাৰ এইটো তাৰ পাছত আমাৰ আহিলে -1 আৰু 0 -1 এইটো আৰু 0 এইটো তাৰ মানে এই পইণ্টটো হ'ব তাৰ পাছত আহিলে 0 আৰু -4 0 এইটো হৈ গ'ল আৰু y টো -4 তাৰ মানে এই পইণ্টটো হ'ব তাৰ পাছত আহিলে আমাৰ 1 and -6 1 এইটো হৈ গ'ল -6 এইটো হৈ গ'ল তাৰ মানে ইয়াত হ'ব তাৰপিছত 2 আৰু -6 তাৰ মানে এই পইণ্টটো হ'ব 2 আৰু -6 পইণ্টটো ইয়াত আহিলে আৰু 2 যদি চাওঁ আমি ইয়াৰ পৰা ইয়ালে 2 হ'ব তাৰ পাছত আমাৰ আহিলে 3 and -4 3 এইফালে আছে আৰু -4 টো এই তলত আছে তাৰ মানে এইটো হ'ব এইটো 3 ইমানলৈকে গ'ল আৰু -4 ইমানলৈকে গ'ল এইটো -4 তাৰ পাছত আমাৰ আৰু এটা পইণ্ট হ'ব এইটো 3 আৰু 4 হৈ গ'ল 3 আৰু -4 আৰু 4 আৰু 0 4 এইটো x ৰ মান 4 আৰু 0 ইয়াতে হ'ল 5 আৰু 6 আহিলে এইটো 5 আৰু এইফালে আহিলে আমাৰ 6 অৰ্থাৎ আমি পইণ্টটো কোনটো হ'ব আমি যদি চাওঁ এইটো হৈ গ'ল আমাৰ 6 লৈকে যাব এইটো যাব আমাৰ 6 লৈকে এইটো 6 আৰু 5 হ'ব এইকণ 5 আমি এটা পাই গ'লো এই পইণ্টটো এই গোটেইকেইটা পইণ্ট আমি যদি লগাই দিওঁ আমি দেখিম এটা আমি কাৰ্ভ এটা পাম আমি এটা ৰেখাডাল পাম যেডাল অলপ বক্ৰ ৰেখা নিচিনা হ'ব এনেকুৱা হ'ব আমি যদি এইটো এনেকৈ লগাই দিওঁ ইয়াত লগাই দিলোঁ তাৰপিছত আকৌ ইয়াত লগাই দিলোঁ তাৰপাছত আমি ইয়াত লগাই দিম এনেকৈ ইয়াত লগাই দিম এনেকৈ আঁকিলে আমি এনেকুৱা এডাল ৰেখা আমি এনেকৈ পালোঁ এতিয়া আমি মন কৰিবলগীয়া কথা এটা হ'ব যে সেইটো হ'ল যে ইয়াত আমাৰ x অক্ষৰ লগত আমি আকৌ এবাৰ চাওঁ যে এইডাল আমাৰ এনেকৈ আছিলে এইটো আমাৰ x অক্ষ আছিলে এইটো আমাৰ y অক্ষ আছিলে x আৰু y ৰ লগত এতিয়া আমি যিডাল গ্ৰাফ পালোঁ সেই গ্ৰাফডালত বা যিডাল আমি ৰেখা পালোঁ এই বক্ৰৰেখাডাল দেখিবলৈ এনেকুৱা ধৰণৰ তেনেহ'লে ইয়াত যদি আমি মন কৰোঁ যে ইয়াত ক'ত x অক্ষৰ লগত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে তেনেহ'লে আমি ইয়াতো আমাৰ চাম যে আমাৰ ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে অৰ্থাৎ এই বহুপদৰ শূন্য কেইটা হ'ব দুটা কাৰণ x অক্ষৰ লগত এই বহুপদটোৱে কেইবাৰ কটাকটি কৰিছে দুবাৰ কটাকটি কৰিছে আৰু দুটা জেগাত তাৰ মানে এই বহুপদৰ দুইটা বেলেগ বেলেগ আমাৰ মান আছে বহুপদৰ শূন্যৰ মান আছে আমি যদি চাওঁ ইয়াত যিটো মান হ'ব এই কটাকটি কৰা এই বিন্দুটো আমি চাওঁ -1 আৰু 0 আৰু এই বিন্দুটো যদি আমি চাওঁ আমি দেখিম যে এইটো আমাৰ 4 আছে আৰু 0 তাৰ মানে এই বহুপদৰ শূন্য আমি কি পালোঁ -1 আৰু 4 এইদৰে আমি জ্যামিতিক অৰ্থটো উলিয়াই ল'ব পাৰোঁ বহুপদ এটাৰ ঠিক সেইদৰে আমি আমাৰ যিটো অনুশীলন আছিলে অনুশীলনৰ অৰ্থাৎ অনুশীলন নম্বৰ 2.1 এইটো যদি আমি কৰিবলৈ যাওঁ কেনেকুৱা হ'ব অনুশীলন নম্বৰ 2.1 টো আমাৰ এইটো হয় অনুশীলন নম্বৰ 2.1 কি দিয়া আছে কেইটামান আমাৰ এনেকুৱা গ্ৰাফ দিয়া আছে আৰু তাৰ পৰা আমাৰ px ৰ কি উলিয়াব কৈছে আমাৰ উলিয়াব কৈছে যে px ৰ শূন্যৰ সংখ্যা উলিয়াবা px ৰ শূন্যৰ সংখ্যা উলিয়াব কৈছে প্ৰথম প্ৰশ্নটো আমি চাওঁ প্ৰথম প্ৰশ্নটো দেখিম যে এইডাল হ'ল x এক্সিস এইডাল হ'ল x অক্ষ এই গোটেই x অক্ষ হয় x অক্ষ আৰু x অক্ষ তাহলে x অক্ষৰ লগত এই গ্ৰাফডালে বা এই ৰেখাডালে কটাকটি কৰিছে নাই কৰা প্ৰথমটোত আমি দেখিম যে এই ৰেখাডাল এফালেও গৈ থাকিব আৰু এফালেও গৈ থাকিব কেতিয়াও কটাকটি নকৰে তাৰ মানে ইয়াত কি হ'ব শূন্য তাৰ মানে ইয়াত px ৰ শূন্যৰ সংখ্যা এটাও নহয় নাই মানে শূন্যৰ সংখ্যা আৰু ইয়াত যদি চাওঁ আমি দেখিম যে গ্ৰাফডালে বা ৰেখাডালে ইয়াতে কটাকটি কৰিছে এটা জায়গাত কটাকটি কৰিছে তাৰ মানে ইয়াত হ'ব এটা আৰু ইয়াত আমি যদি চাওঁ x অক্ষৰ লগত ইয়াত কটাকটি কৰিছে তাৰ মানে ইয়াত আমাৰ হ'ব কেইটা তিনিটা জায়গাত কটাকটি কৰিছে ইয়াত হ'ব আমাৰ তিনিটা ইয়াত যদি আমি চাওঁ দেখিম ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে x অক্ষৰ লগত এই ৰেখাডালে এই দুটা জায়গাত কটাকটি কৰিছে তাৰ মানে ইয়াত হ'ব দুটা ইয়াত যদি চাওঁ আমি এই ৰেখাডালে কেইবাৰ কটাকটি কৰিছে চাওঁ ইয়াত এবাৰ কৰিছে ইয়াত এবাৰ কৰিছে ইয়াত এবাৰ কৰিছে ইয়াত এবাৰ অৰ্থাৎ 4বাৰ কৰিছে কিন্তু এই কটাকটিটো আমি নলওঁ
কেলৈ নলওঁ কাৰণ এইটো আমাৰ y অক্ষৰ লগত কটাকটি কৰিছে y অক্ষৰ লগত কটাকটি কৰি আমি নধৰোঁ অকল x অক্ষৰ লগত কটাকটি কৰাটোহে আমি ধৰিছোঁ তাৰপাছত আমি চাওঁ ইয়াত এবাৰ কটাকটি কৰিছে এইটো কটাকটি নকৰিলেও ইয়াত যিহেতু বিন্দুক স্পৰ্শ কৰিছে x অক্ষক স্পৰ্শ কৰিলেও হ'ব ইয়াত কৰিছে আৰু ইয়াত কৰিছে ইয়াত y কৰিছে সেইকাৰণে এইটো নধৰোঁ আমি আমাৰ কেইটা হ'ল তেনেহ'লে 3টা ইয়াত হ'ব আমাৰ 3টা px ৰ শূন্যৰ সংখ্যা কেনেকৈ উলিয়াব লাগে গ্ৰাফৰ পৰা বা জ্যামিতিক অৰ্থটো আমি বুজি পালে আমি গ্ৰাফৰ পৰা অতি সহজতে px ৰ শূন্যৰ মান বা শূন্যৰ সংখ্যা কেইটা আছে আমি উলিয়াই ল'ব পাৰোঁ